ঠিক আছে আমি আজি 1 পৰা 10 লৈ কেনেকৈ হিচাপ কৰিব পাৰি আমি তাৰে গীত মাতে ভংগী মাৰে আমি 1 পৰা 10 লৈ হিচাপ কৰা এটা আলাম কৰিছোঁ হয়নে তাতে আমি ঠিক আছে প্ৰথমতে মই গাই যাম তোমালোকে একেলগে গাই যাবা আৰু মই কৰাৰ দৰে তোমালোকে মনে কৰা ঠিক আছে এক আছিল ডাঙৰ ৰজা শুনা বৰ মজা 2 দিন 2 ৰাতি বেমাৰত নেৰে ধাৰি পাতি 3 দিনত কবিৰাজ আহি দেখে ৰজাৰ জীৱন কাহিনী 4 পালি ঔষধ দিলে ৰজাই নিতৌ এপালি খালে 5-6 দিন এনেকৈয়ে গ'ল 7 দিনতো ভাল নহয় 8 দিনত লগাল মা ৰাণীয়ে দিলে গৰম ভাত 9 দিনত বল পালে 10 দিনত নাচে তালে ইয়াৰ কথা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক শিশুসকলে যিহেতু যিকোনো টাইমতে গীত মাত খেল ধেমালি শিকিব বিচাৰে গণিত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক ধাউতি এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এনেকৈ কিছুমান কাৰ্যকলাপ ল'ব পাৰিম আৰু লগতে আমাক অংগী ভংগীৰ জৰিয়তে শাৰীৰিক বিকাশত সহায়ক হয় শাৰীৰিক বিকাশ বুলি ক'লে অংগ সঞ্চালন দক্ষতা আৰু পেশী বিকাশ এনেধৰণৰ কাৰ্যকলাপে সৰু ল'ৰা ছোৱালীক শিক্ষাগত অৰ্হতা আৰু মনোযোগ বৃদ্ধি কৰা সহায় যেনেকৈ প্ৰাণ নালিৰে পঢ়োঁতেই যাতে অৰ্থ প্ৰকাশ পায় বেমাৰত নেৰে ধাৰি পাতি 3 দিনত কবিৰাজ আহি দেখে ৰজাৰ জীৱন কাহিনী 4 পালি ঔষধ দিলে ৰজাই নিতৌ এপালিহে খালে 5-6 দিন এনেকৈ গ'ল 7 দিনতো ভাল নহয় 8 দিনত লগাই মাত